নমস্কাৰ। আজি এপ্ৰিল মাহৰ 1 তাৰিখ। আজিৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। মই বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লগত জড়িত হৈ আছোঁ। গতিকে এই দুটা বিষয়ৰ ওপৰত আমি এতিয়া পৰ্যায়ক্ৰমে আলোচনা কৰি যাম। আজি যিহেতু আমাৰ প্ৰথম শিক্ষাবৰ্ষ আৰম্ভ হৈছে, তোমালোকে হয়তো স্কুললৈ গৈছাই। গতিকে তোমালোকে নতুন কিতাপ এতিয়া সংগ্ৰহ কৰি তোমালোকে প্ৰথমে চাই লোৱা। তাৰপিছত আমাৰ যিহেতু সেৱাই এইবাৰ সলনি কৰিছে গোটেই পদ্ধতিটো, গতিকে নতুন ধৰণে পঢ়িবলৈ, নতুন ধৰণে চিন্তা কৰিবলৈ লাগিব। আগৰ দৰে মুখস্থ কৰিলেই নহ'ব। গতিকে সকলোখিনি কেনেকৈ শিকি বুজি খৰচি মাৰি অধ্যয়ন কৰিব লাগিব, সেই বিষয়ে আমি পৰ্যায়ক্ৰমে ভিডিঅ' দি থাকিম। গতিকে তোমালোকে মোৰ এই পেজটো ফ'ল' কৰি থবা যদি ফেচবুকত চাই আছা, নতুবা ইউটিউবতো মোৰ চেনেল আছে মোৰ নিজৰ নামতে। গতিকে তোমালোকে সেইটো ছাবস্ক্ৰাইব কৰি থবা। আৰু মোৰ পৰ্যায়ক্ৰমে সেৱাৰ নীতি নিৰ্দেশনাসমূহৰ ওপৰত নিৰ্ভৰ কৰি মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।